মই খাবৰ কাৰণে মই মই হৰকান্তৰ দোকানত গৈছিলো গম পানা হৰকান্ত চৰকান্ত বাদ দি চবৰে কৰোণা হ'ব চাগে শুন। সাদা খগেন খগেনদা ভাল আইডিয়া কিন্তু দেই খগেন থাকবা পাৰে সি খগেন থাকবা পাৰে না ই হয়ে খগেন সাধাৰু হি গমেই নাপাম তালে বহুত ষ্টক আছে সাদা বল জিংগা সাদা আছে সাদা বহুত খগেন সাদা বহুত আছে সাদা জিংগাৰ পৰি আছে সাদা হয় নেকি সাদা পৰি মহিলা বসন ধৰি জিংগা সাদা পৰি আছে হাও এই কৰোণা জিংগা সাদা আছে তোৰ সাদা বনা ততে কত বনাই এই মোৰে বহুত আছে ৰচোন তই সাদাটো মাৰা বন্ধ কৰ যা খাম দিয়া খাব লাগিব খাবি ৰ নাই সাদা যদি কবি তোৰ সাদাটো কি কালাৰটো অলপ বেলেগ লাগিছে নেকি এই বেলেগ সাদা চিনা পা তই কি সাদা ক'ৰ পৰা আনছা কচোন ফক্সিটো নাই মোক চিনি পা একবাৰে কল লৈ যাম মই তো বহুত সাদা আছে ক'ৰ পৰা আনছা কচোন সাবাজি না পেলাই নিবি এনে নোপোৱা কিন্তু পইচা সাদা খাব লাগিব তই সাদাটো কাৰ পৰা আনছা সাদা যদি ক'ব লৈ যাম মই নকওঁ দাদি লৈ যাম মই একদম না পইচা খান বন্ধ দিছি গম নাপা এই ডুপ্লিকেট হয় ডক্টৰ দিছি কিবা আচ্ছা বলচোন ক'ৰ পৰা আনছা সাদাটো খাবিটো কাকা নকবি কিন্তু আমি খাব খালি লগে নকটো বিশ্বাস নকৰা ক'ত সাদা হৈ গৈছে ধুনীয়া সাদা চা এইটো সাদা হয় না গাধা হয় এইটো সাদা হয় নেকি বুদ্ধ সাদা নহয় সাদা হয় এইটো বেলেগ কিবা পাত বেলেগ হয় এইবিলাক জংগলী পাত কত মূল্য তো চিন্তা পদতে এ বলচোন তই ঘৰত এতিয়া নাজাম পহৰা দিব লাগিব সবে কোনবা হে লৈ যাব পাগলা হৈছে এই পাগলা মানসিক সন্তুলন সাদা নহয় কোনবা লৈ যাব হেয়া তোৰ ইগলা পাত মাথা মানে জিন্দগী তেনে কিমান কিবা কিবি পাইছো চোৱা নোটবন্দীৰ পৰা গৃহবন্দী পাই গলো আৰু কি যে পাম আৰু কি যে পাম আমাৰ জিন্দগী এই খগেনৰ পাগলা সাদা নহয় খগেন তো কি হৈ গেল ঐ হৰকান্তৰ তাৰ নাম্বাৰটো আছে না আছে ফোন কৰিম প্ৰথমে কৈ দিছন তোলা কৰি না পহৰা দে এই পহৰা লাগে নালগে সাদাটো মাৰ ভালকে মাৰ হালকা আৰু শুন তই সাদা পহৰা দি ঐ দিন দিবা লাগিব লৈ যাব বেলেগ কৰিছা ৰাঙা কৰি দিম হৰকান্তৰ নাম্বাৰটো আছে না তোৰ তাত থাকবাতো লাগে তেতিয়া কৈছো দেচোন নাম্বাৰটো ক 10 8 আছিল নেকি এই পাহৰিলো মই নাম্বাৰটো ৰ ভালকে ক মোবাইলৰ পৰা ওলাই দি হা মোবাইলৰ পৰা ওলাই দি আছে না মোবাইলত সেভ আছে না নাই দে তই নাম্বাৰটো কচোন মত পছি 10 0 8 9 হা দুটা 2 সরি আৰু দুটা 5 লাগছি না দিমছি মত পছি দি নাম্বাৰটো সাদা হাবা নাপাই পাগলা আনি দিছিল না লাগছি লাগছি ৰ নগেনে ফোন কৰিছে নগেন কচোন কোৱা হয় নেকি খগেনেচোন মোৰ ঘৰত 2-3 দিন মান আহিল চাদা বেছি কেনে মই তাক ক'লো মই দোকান খুলিব পৰা নাই বাপা মই মালে আনিব পৰা নাই একো কৰিব নোৱাৰো বাপা মই ঘৰৰ পৰাই ওলাব পৰা নাই মই চাদা মোক কেনেকৈ বিক্ৰী কৰিম তোমাক নহ'ব মই নিজে চাদা খাব পৰা নাই মই নিজে ইমান চাদা খাওঁ উপায় নাই মই মালেই আনিব পৰা নাই মই দোকানত কেনেকৈ যাম দেচোন দিয়া হ'ব দে দিয়া হ'ব দে দিগদাৰে হ'ল না একখলাই চাদা মই আছিল মোৰ লগত তাকো বোলে খগেনক লাগে পাগলা হৈছে বোলে চাদা খাব নাপায় একখলা চাদা মই পিহিছি ৰাখি দিছোঁ কোনোবাই লৈ গেলি চাওঁ আছে ৰাতি কাই খাব এইখিনি খগেনে খাই না ময়ে খাওঁ বেয়াও লাগে চলিকেইটাৰ কাৰণে একখলা চাদাহে আছে হ'ব দে অলপ সিও খাওক মই খাব অলপ ভাগাই খাব লাগে বেয়া বস্তু দে কিবা অলপ আনলো ৰচোন এটা কথা ভাববা দিম এইখিনি চাদা আনলো এজনৰো নহ'ব মানে বেছি হ'ব 3 জনৰো নহ'ব ভাল আছিল আৰু ভাববা দি পাগলাটোক দিবা লাগিব বল পাগলাটো আছে কি যে পাম আৰু আমাৰ জিন্দগীত একেবাৰে নোটবন্দীৰ পৰা গৃহবন্দী লৈকে আৰু কিবা কি পাম পাগলাটোক দিবা লাগে মাৰি
এই অৰিজিনেল মাল অৰিজিনেল মাল কই কত এ যাও শুন তুই গুন্ডটো শুনছুন পেলাই দিলে গোটে সাদা মল পেলাই দিনে লাইছি হাসপুস পেলা কি এই হৰকান্তদাৰ পৰা অলপ আনলো মাৰা সাদা ও ইটো ৰাতিপুৱা 5টা বজাত বনাইছে এইটো যোনটো বুঢ়া চোন দিছে কিন্তু মালটো ক'ত জানা না মালটো বিহাৰৰ মাল হয় একদম বঢ়িয়া লাগছে একেবাৰে নাখাবি বিহাৰৰ মাল অলপ ৰাখি থবি পুৰা একদম পুৰা ভালকে বনাইছে এইটো কি বনাইছে না হৰকান্ত তাৰ না এইটো এই জানচুৰো 5টা বজাত 6টা বজাত মাৰছিটো জানা নেকি এই মই জানো চব জানো মই নাম এনে কগে চাতুৰ নেকি দি ৰ সম্পূৰ্ণ নাখাবি ৰ অলপমান ৰাখ অলপ ৰাখ বহুত দিন দে হ'ব এইখিনি থাকক ধৰচোন হৰিছ ধৰচোন গুটে খাসি অলপ আছে কিন্তু এই ৰাতি এই ৰাখি একানি আৰামছে ৰাখি ভাল হৈছে দে এতিয়া ভাল পাইছা না সেইবিলাক চাদা কৈছিলি তই এইটা জংঘল চোন চাদা এই জংঘল হৈ গিলা চাদা নহয় এই চাদা তেতিয়া চাদা কৈছিলি না এই মই কোৱা নাই মই কোৱা নাই দে বলচোন হৰিছ চাদাখিনি চাদাখিনি ৰাখছা ৰাখছা চাদাখিনি ৰাখছা না ক'তে চাদা খাইছ তই কি কৰিবি তই ৰ মই খোৱা নাই তই ভাবছা না ভাববা লাগা খগিনৰ কাৰণে সাদা কিমান কষ্ট বস্তুটো কৰি এনে আনিছো। হয় ৰাতি যদি কিবা হয় না তই আনি দিবি কিন্তু